নমস্কাৰ, আপোনালোকে চাই আছে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ। গুৰুত্বপূৰ্ণ খবৰ সৈতে মই ষ্টুডিঅ'ত জাহিৰ সিদ্ধাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। AIDF আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ হোৱাৰ পিছতে আছাউদ্দিন ওৱেইছিয়ে মন্তব্য প্ৰকাশ কৰিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো আচলতে এটা বিশ্বাসঘাতকৰ দল, যিসকলে প্ৰয়োজনীয় সময়ত ব্যৱহাৰ কৰি অপ্ৰয়োজনীয় সময়ত এৰি দিয়ে। AIDFক আগতীয়াকৈ জনাইছিল আছাউদ্দিন ওৱেইছিয়ে। এই কথা প্ৰকাশ কৰিছে আছাউদ্দিন ওৱেইছিয়ে। আৰম্ভ হ'ল ভ্ৰাম্যমান থিয়েটাৰৰ আখৰা। অতি সোনকালে আমাৰ মাজত আহিব ভ্ৰাম্যমান থিয়েটাৰ আৰু 50% দৰ্শকেৰে প্ৰদান কৰিব ভ্ৰাম্যমান থিয়েটাৰৰ নাটকসমূহ। এই কথা SOPত নতুন চিপুত উল্লেখ কৰিছে। অখিল গগৈৰ কংগ্ৰেছৰ লগত মিত্ৰতা এতিয়ালৈকে চূড়ান্ত হোৱা নাই। ভূপেন বৰাই এতিয়ালৈকে চূড়ান্ত কৰা নাই অখিল গগৈৰ লগত কংগ্ৰেছৰ মিত্ৰতা।